নমস্কাৰ পোনপ্ৰথমতে আপোনালোক আটাইকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু লগতে ঈদ উল ফিতৰৰ হিয়াভৰা শুভেচ্ছা যাচিছোঁ। ঈদ মুবাৰক। যদিও এইবাৰৰ ঈদ বৰ সেমেকা, ভালদৰে একো উমঘামেই পোৱা নাই যে ঈদ হৈছে, কিন্তু তথাপি আজি দিনটো সঁচাকৈ ভাল লাগিছে। আৰু এয়া ফেনৰ তলত বহি চুলিখিনি শুকুৱাই আছোঁ, গা ধুই আহিছোঁ, অকণমান ষ্ট্ৰেইট কৰিম ভাবিছোঁ। আৰু দিনটো কি কৰি থাকিম সেয়ে ভাবিছোঁ অলপ পিছত ফটো উঠোঁ। নতুন কাপোৰটো কিনাই নাই, পুৰণা কাপোৰকে পিন্ধি পেলাই ফটো উঠিব লাগিব, কাৰণ ৰমজান মাহ বুলি ফটো উঠাই হোৱা নাই। গতিকে আজি ঈদৰ দিন আৰু দিনটো যাব লাগিব অকণমান, সেইটো কাৰণে ফটো উঠিম, ষ্টাইল কৰিম, আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। মই বাৰু ইমান নাজানো মেকআপ কৰিবলৈ। এইখিনিতে এটা কথা কওঁ, আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা টিলিঙাটো বজাই দিবলৈ নাপাহৰিব। পাণখন খাই লওঁ, আৰু পাণ খোৱাৰ আগত মই নাৰিকল খাই লওঁ, নাৰিকলটো উলিয়াই আগত খাই লওঁ। ঈদৰ প্ৰিপেৰেশ্যন বুলি তেনেকুৱা একো নাই, কেৱল কেইটামান পিঠা, কেক এনেদৰে দুটামান বস্তু বনাইছিলোঁ। বৰ বেছি নহয়, কম পৰিমাণৰ, কাৰণ নবনালেও ভাল নালাগে। পিছে এবাৰতো আলহীও ইমান নাহিব লকডাউন চলাৰ কাৰণে, কিন্তু তথাপি বনালোঁ কেইটামান, আৰু তাকে আপোনালোকক দেখাই লওঁ আৰু চাওক। অৱশ্যে বৰ ভালকৈ ভিডিঅ' কৰা নাই, অকণমানহে দেখাইছোঁ। এয়া প্ৰথম পিঠা বনালোঁ, নাৰিকল দিয়া পিঠা, তাৰপিছত ভাজিলোঁ, আৰু একেদিনতে হোৱা নাই, 3 দিনমান লাগিছে গোটেই বস্তুখিনি কমপ্লিট হোৱাত, কাৰণ অকলে বা মানুহ সৰহ নহয় এইবোৰ বনাই থাকিবলৈ। এয়া নিমকি বনালোঁ, মায়ে ইফালে তিল কৰিছে গৰম, তিল পিঠা বনাবলৈ, গতিকে এইবোৰ কৰিলোঁ। তাৰপিছত কাটা নিমকি বনালোঁ। কাটা নিমকি কি হৈছে, একদম বেকা বেকি, সৰু ডাঙৰ এনেকুৱা হৈ গৈছে, কিন্তু কি কৰিব, উপায় নাই, তথাপি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে বনালোঁ, কিন্তু খাবলৈ বিৰাট টেষ্টি হৈছিলে। প্ৰথমখিনি বাৰু জ্বলি গ'ল ফ্লেমটো অলপ বঢ়াই দিওঁতে। আৰু ইফালে বনাইছোঁ চুজি কেক। এয়া গোটেইখিনি সামগ্ৰী লৈ লৈছোঁ, 2টা কণীৰ সৈতে। এয়া বেকিং ছ'ডা আৰু বেকিং পাউডাৰ, চুজি, ময়দা, চেনি, গাখীৰ, ৰিফাইন, অকণমান ৰিফাইন সৰহকৈ লাগিব, 1.5 কাপমান। এনেদৰে বৰ ভালদৰে দেখুওৱা নাই মই ৰেচিপিটো, কিন্তু এনেই অকণমান দেখুৱাই দিছোঁ। এনেদৰে 2টা কণী ফেটি লৈ তাত দিব লাগিব ৰিফাইন, আৰু এয়া মই কমকৈ আছিল কাৰণে মই 2বাৰ লৈছোঁ। 1 কাপ আধা এয়া ৰিফাইন, কাৰণ ৰিফাইন সৰহকৈ লাগে। ৰিফাইন দি খুব ভালকৈ ফেটিব লাগে, মই ফেটি দিছোঁ। আৰু এয়া আমাৰ বেটাৰটো তৈয়াৰ হৈ গ'ল, খুব সুন্দৰ এটা বেটাৰ। এনেদৰে এতিয়া ইয়াতে দি দিছোঁ, মোৰ তাত ভেনিলা এচেঞ্চ নাই কাৰণে ইলাইচি গুটি খুন্দি পেলাই অকণমান দি দিছোঁ, গোন্ধটো আহে, কণীৰ গোন্ধটো, কেঁচা কেঁচা গোন্ধটো মাৰ যায়। গতিকে তাৰপিছত দিছোঁ আধা কাপ চুজি, আৰু এইখিনিও ভালদৰে ফেটি লৈছোঁ। কণীৰ মিশ্ৰণটোত ভালদৰে ফেটিব লাগিব, যাতে কোনো ধৰণৰ গোটা গোটা হৈ নাথাকে। ইয়াৰ পিছতে দি দিছোঁ ময়দা। অৱশ্যে চুজিতকৈ কম ময়দা ল'ব লাগিব, আধা। যদি চুজি 1 কাপ লয় তেতিয়াহ'লে ময়দা আধা কাপ, এনেদৰে জোখ কৰি ধুনীয়াকৈ ল'ব লাগিব। সেইটো মই তেনেদৰে দি দিছোঁ।
ধুনীয়াকৈ ফেটি ল'ব লাগিব যাতে বাবলছবিলাক নহয়, বাবলছবিলাক হ'লে দিগদাৰ হ'ব। আৰু এয়া চেনি গুড়ি খুন্দি লৈছোঁ মই মিক্সিত, গতিকে এনেকুৱা হৈছে। অৱশ্যে চেনি গুড়ি অকণমান সৰহকৈ দিব লাগিব, কাৰণ গোটা চেনিটো দিলে বাৰু কমকৈ দিলেও হয়, কিন্তু পিহি লোৱা চেনিটো অকণমান বেছিকৈ দিব লাগিব। ইয়াৰ পিছত দি দিছোঁ বেকিং ছ'ডা আৰু বেকিং পাউডাৰ, বৰ বেছি দিয়া নাই, আধা চামুচকৈ দি দিলোঁ। আৰু এইটো বেটাৰ হৈ গৈছে। এতিয়া ইয়াত দিব লাগিব গাখীৰ একাপ। গাখীৰখিনি গৰমো নহয় ঠাণ্ডাও নহয়, তেনেকুৱা ধৰণৰ গাখীৰ দিব লাগিব। আৰু ভালকৈ বেটাৰটো ভালকৈ পুনৰবাৰ লৰাই লৈ এনেদৰে টিন পেন এটাত ৰিফাইন দি গ্ৰীজ কৰি কাগজত এনেদৰে মই ঢালি দিলোঁ। আৰু ইয়াৰ লগত দি দিছোঁ, এয়া মই টুটি ফ্ৰুটি বনাই থৈ দিছিলোঁ, তাকে মই দি দিলোঁ। আৰু এটা কেৰাহী প্ৰিহিট কৰি লৈছোঁ গেছতে, আৰু ষ্টেণ্ডত এনেদৰে দি দিলোঁ। দিয়াৰ পিছত ঢাকন লগাই দিলোঁ আৰু 30-35 মিনিটমানৰ পিছত মোৰ কেক ৰেডি হৈ গ'ল। অৱশ্যে ভণ্টিয়ে অন্য এটা কেক বনাই আছিলে, এইটো চুজিৰ কেক নহয়, সাধাৰণ ময়দাৰ কেক, কিন্তু এইটো ভালদৰে মই দেখুওৱা নহ'ল, ভিডিঅ' কৰা নহ'ল, আৰু সেই অকণমান যিখিনি কৰিছিলোঁ সেইখিনিকে দেখাইছোঁ। মোৰ কেকটো এনেকুৱা ধৰণৰ হৈছিলে আৰু খাবলৈ এইটো ধুনীয়া হৈ গৈছিলে। এতিয়া বলক তেন্তে মোৰ মেকআপ স্কিলটো চাই লওক কেনেকুৱা হৈছে। এয়া প্ৰথমতে লৈ ল'লোঁ মইশ্চাৰাইজাৰ, কাৰণ মেকআপ কৰিলে মইশ্চাৰাইজাৰ লগোৱাটো বাধ্যতামূলক, নহ'লে স্কিনটো বেয়া হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। মই এনেকুৱা নহয় যে মই বহুত জানো, কিন্তু যিখিনি জানো অকণমান সেইখিনিকেই দেখুওৱাৰ প্ৰচেষ্টা কৰিছোঁ। নাজানো কেনেকুৱা হয়, এইটো অকণমান লৈ লৈছোঁ CC ক্ৰীম। এইটো সদায় মইশ্চাৰাইজাৰৰ লগত লগাব লাগে লগাই, নহ'লে ক্ৰীমৰ লগত, আৰু মই অকণমান মইশ্চাৰাইজাৰৰ লগত লগাইছোঁ যাতে ই খুব ধুনীয়াকৈ ব্লেণ্ড হৈ যায়। এনেদৰে ডিঙিটো লগাই লৈছোঁ যাতে মুখখন বগা আৰু ডিঙিটো অকণমান ক'লা নিচিনা হৈ নাথাকে। এনেকৈ ধুনীয়াকৈ মিলাই ল'লোঁ। চকুৰ ওপৰতো লৈছোঁ, সম্পূৰ্ণ মুখখনত লৈ ল'লোঁ। এতিয়া লৈ লৈছোঁ এইটো পাউডাৰ, এইটো দি অকণমান ছেট কৰি দিম। আৰু মই একো ব্যৱহাৰ নকৰোঁ, একদম সাধাৰণ এটা মেকআপ কৰিম, একদম সাধাৰণ ঘৰতে থকা যিটো মেকআপ সেইটো কৰিম। বৰ বিশেষ ফাউণ্ডেশ্যন একো এইবিলাক নলগাওঁ, সেইটো কাৰণে মই CC ক্ৰীম লগাইছোঁ আৰু ইয়াক পাউডাৰ দি ছেট কৰি দিছোঁ যাতে অকণমান সময় থিতাপি লৈ থাকে। আৰু এনেদৰে খুব ধুনীয়াকৈ সানি দিছোঁ। আপোনালোকে কিন্তু জনাব কমেণ্টত কেনেকুৱা হৈছে। এতিয়া আইলাইনাৰ ল'ম, যিহেতু লৈ ল'লোঁ। এয়া মই সদায় এনেকৈ দি ভাল পাওঁ, যে উইং কৰি ভাল পাওঁ চকু আইলাইনাৰ, গতিকে মই তেনেদৰেই লওঁ, এটা ইফালৰ চকুটো জোঙা কৰি দিওঁ, মোৰ তেনেকৈ ভাল লাগে। আৰু ইয়াৰ পিছত ল'ম মাস্কাৰা, আৰু এইটো মোৰ ফেভৰেট হয় মাস্কাৰা। মেকআপৰ যিটো মাস্কাৰা লগোৱা মুমেণ্ট সেইটো মই সঁচাকৈ ভাল পাওঁ। তাৰপিছত কি কৰিম, তাৰপিছত লগাম আইশ্বেডো। একচুৱেলি আইলাইনাৰ লগোৱাৰ আগত আইশ্বেডো লগাব লাগিছিল, কিন্তু মই আইলাইনাৰ লগাই দিলোঁ, সেইটো কাৰণে আৰু মচি নাথাকিলোঁ তাৰ ওপৰে যিহেতু মই বাহিৰত নাযাওঁ, মই ঘৰৰ কাৰণে কৰিছোঁ, এনেই অকণমান ফটো
উঠিবৰ কাৰণে সেইটো কাৰণে অকণমান ওপৰত লগাই দিছোঁ। এইটো কালাৰ এইটো পাৰ্পল হয়, পাৰ্পল ল'ম। এটা কালাৰে ল'লোঁ, বৰ বেছি কৰি নাথাকোঁ কাৰণ মই নাজানো। এতিয়া অকণমান হাইলাইটাৰ লৈ ল'ম। এইখন বেলেগ পেলেট হয়, এইটো হাইলাইটাৰ, গতিকে ধৰিব পৰা নাই, কিন্তু মই বৰ বিশেষ নাজানো, তথাপি ট্ৰাই কৰিছোঁ। এইখিনি অকণমান বেছিক, আৰু মই আইব্ৰ' আঁকি নলওঁ কাৰণ মোৰ ঠিকেই আছে, আৰু মই আঁকিলে মই বেয়া পাওঁ, সেইটো কাৰণে কৰিম। ইয়াতে আছে, এইখন পেলেটত আছে, বা এইখন পেলেটৰ পৰাও ল'ব পাৰোঁ, যিটো ডাৰ্ক কালাৰ হয়, ডাৰ্ক কালাৰ যিকোনো এটা ল'লে হ'ল, বাট এইখনৰ পৰা ল'ম, এইটো কালাৰ। এয়া কণ্টৰ কৰি লৈছোঁ, মুখখন জোঙা কৰি কণ্টৰ কৰিবলগীয়া হয়, গতিকে নাহাঁহিব আপোনালোকে। এতিয়া ব্লাছ লগাই লৈছোঁ জল্দি, কাৰণ বেছি দেৰি কৰি থাকিলে ভিডিঅ'টো বহুত বেছি হৈ যাবগৈ, সেয়েহে। কেনেকুৱা, ভাল হৈছেনে নাজানো মই, বাট তথাপি কৰিছোঁ। অ'কে, এয়া কাজল লগাই লৈছোঁ। এয়া নাকতো কণ্টৰ কৰি লৈছোঁ। এনেদৰে ডাৰ্ক কালাৰ দি কণ্টৰ কৰি লৈ ইয়াক সাধাৰণভাৱে হাইলাইট কৰি দিছোঁ। হৈ গ'ল, বেছি হোৱা নাইতো। এতিয়া অনলি চুলিখিনি কৰিবলৈ আছে, তো চুলিখিনি হোৱাৰ পিছত হৈ যাব। আই এম ৰেডি। টাইম লাগে, অকণমান হ'লেই হ'ল, কৰিলোঁ। আৰু কাপোৰযোৰ পিন্ধিম আৰু এইযোৰ ঝুমকা পিন্ধিম, ভাল লাগে মোৰ। মই ৰেডি হৈ গ'লোঁ, কমপ্লিট। এয়াও পিন্ধিলোঁ। এতিয়া অকণমান ফটো উঠি আহোঁ, তাৰপিছত ফটোৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে অন্ত কৰোঁ। আকৌ লগ পাম পুনৰ এটি নতুন ভিডিঅ'ৰে আৰু বহুতো নতুন বাই বাই।